এটা চাইকেল ৰাইড কৰিম বুলি, কিন্তু বতৰ বহুখিনি বেয়া, বতৰ বেয়া একদম, পানী অৱস্থা হৈ আছে। তথাপিও যাব লাগিব, বতৰটো ভাল হয় অলপমান। তো একদম আজি এটা ধামাকা চাইকেল ৰাইড হ'ব। তো এতিয়া মানে ৰেডি হৈ আছোঁ আৰু এই মায়ে চাহ তাহ বনাই দিছে একদম কাৰণে ৰেডি, আৰু খাই লৈ ৰেডি হ'ব। তো বন্ধু 3-4জনমান যাম বুলি ভাবিছোঁ। কি হয় এতিয়া, যদি বতৰ ভাল হ'লে একদম ধামাকা চাইকেল ৰাইড হৈ যাব আজি। তো ভিডিঅ'টো একদম শেষলৈকে চাব, কিন্তু ধামাকা হ'ব। তো বন্ধুসকল একদম ৰেডি, আৰু খাই লৈ ৰেডি হৈ গৈছোঁ। আৰু টাইম হৈছে বৰ্তমান 11টা। তো 11টা বজাত একদম ঘৰৰ পৰা ওলাব লাগে। তো বলক দেখুৱাৰো ভিডিঅ', তো শেষলৈকে চাব, কিন্তু আৰ্টিষ্ট স্কিপ কৰি গুচি নাযাব আজি লাগিব পানীৰ বটল। তো এইখন মোৰ KTM-খন লৈ ওলালোঁ আৰু এতিয়া। তো মায়ে দিলে বাই বাই, বলক চাইকেল দি আজি চাইকেল ৰাইড। ক'ত যাওঁ ঠিক হোৱা নাই এতিয়ালৈকে, নাজানো ক'ত যাম। নেকি চাইকেল ৰাইডত যাওঁ যদি চ দুৰ্ভাগ্য জনাবাই যা নহ'ল। গেম খেলি আছে ৰাইড কেনে নহ'ব, চাইকেল ৰাইড ভালে লাগব। পানী আহিলে ভিজি আহিব লাগিব, কিন্তু যাৰ প্লেনিংটা ক'ত আজি যিমান দূৰ পাব সিমান দূৰ যাব। য'ত আছে চিধাই যাম। ত' সোণাখুলি হৈ যাম, এইটো পথাৰে মানে সোণাখুলিত যি তৰতৰীয়া পাহাৰ আছে, সেই পাহাৰ হৈ ক'ত যাওঁ এইটো গম নাপাওঁ এতিয়ালৈকে। তো যাই তাত আমি ভাবিম কোন দি যাম, ক'ত যাম। তো চাই থাকক ভিডিঅ'টো শেষৰ পৰ্যন্ত। আছে দেখিছিল নাক্কালিৰ ভিডিঅ'টোত আমাৰ এই মৃদু ভাইক। আজি আৰু উপায় নাই, আৰু চাইকেলে আজি গতি আমাৰ। তো তেলৰ দাম বাঢ়িছে, কমে পাইছে, 100 টকা যাই পাইছে। তো ইফালে চাৰিপুনীয়া হৈ আমি মেইন হাইৱে ওলাব পাৰিম, কাষলডুবি হৈ। আৰু ইফালে গ'লে সোণা তৰতৰীয়া পাহাৰ। কি চলি আছে ভাই, কি চলি আছে? তো সিদ্ধান্ত হৈ গ'ল, আমি পাহাৰেৰে যাম, তৰতৰীয়া পাহাৰেদি যাম। তো ধামাকা হ'ব আজি ভিডিঅ'টো, শেষলৈকে চাই থাকক। পাহাৰ হৈয়ে যাম আমি, পাহাৰ হৈ তামৰঙা যায় নেকি সিহঁতে ভাবি ক'লোঁ, তামৰঙাই যাব লাগিব আৰু। ATM আছে আমাৰ ফাটা চিটা মানুহ আছে, মিংকু আহি পাই গ'লো পাহাৰ তৰতৰীয়া। কিমান নতুনকৈ নাম দিছে ন, তো নিজৰ আবু বুলিয়ে কোৱা হয় যে তৰতৰীয়াখনক। মিনি শ্বিলং কেইটা মাছ পাইছা? হা উঠা নৰিম নে মই খান শংকৰ ভাই তৰতৰীয়াখান টোটেল ক্ৰছ কৰোঁতে মানে দৌৰি তাৰ পৰা দৌৰি কিমান টাইম লাগব? মানে দৌৰি পুৰা ৰানাৰ হয় আৰু সি 20 মিনিট 30 মিনিট অঁ 9 মিনিটমান লাগব। 9 মিনিট কি কোৱা? মোৰ উঠাৰ টাইম 12 বাজি গৈছে, 9 মিনিটত আহিব। চব তৰতৰীয়া থাকিব, বাপৰে গৰম উঠি গৈছে। মাছ আৰিয়া বাটে ৰে চাওক ঝৰ্ণাটো, পানী আহি আছে একদম। আহাতে অলপ যাওঁতে অলপ কি যে শংকৰ ভাই কবৰ বাগানৰ মাজে মাজে। এতিয়া কিন্তু মোৰ চাইকেলখন 100 স্পীডত গৈ আছে, গুলি কি তৰতৰীয়া। আমাৰ আগে যাই আছো, কি
কি স্পিড চাওক না ভাই গুলি নাই পেডেল মাৰাই মই একদম চাওক এই উঠাৰ পাছতে এই ঝৰ্ণাটোৰ পৰা মই পেডেল মাৰা নাই ইয়াত আহি পাইছোঁ ডাইৰেক্ট চাইকেলৰ শব্দ হৈ গৈছে ঘাট ঘাট অলপ বেয়া হ'ল উপায় নাই ইয়াত কখন খিনি আমতলা আহি পালোঁ না তো আমতলা আহি পালোঁ মোৰ চাইকেলখনৰ অৱস্থা বেয়া এতিয়া KTM-খন ছাৰ্ভিচিং কৰিব লাগিব আৰু একবাৰ লৰি গ'ল চাইকেলখনৰ দোকান পাম নাই ইয়াতে অৱস্থা বেয়া নেকি প্ৰশান্ত ভাই ঋতুলনীয়া বজাৰ চাওক আগৰ দৰে মানুহ নাই আৰু ইমান তো এইবাৰ ৰেডি বজাৰখিনি বহুত ডাঙৰ হয় জালে জালে চা 1 ঘণ্টা ধৰি মানে ৰখি আছোঁ আহি আমি দিনৰ ৰাতিপুৱাৰ কি অৱস্থা আৰু এতিয়া যাম কিমান ৰ'দ তো চালমাৰা আহি পাই গ'লোঁ আমি এতিয়া চিধা যাম ইফালে কিমান গছ আছিল এতিয়া নাই আৰু সেই আৰু নাই মাৰি এতিয়া কি কৰিব আৰু গৰম লাগি গৈছে साफ राइस वहाँ मैं ऐसा लगू तुम जाम कौन है जी তাই আছে একদম এখনলৈকে যদি ক'ত যাই পাম আমি আজি লেফ্ট চাইডে বলক আৰু তো আমি এতিয়া তামৰঙা বিলত যোৱা ৰাস্তাত আছোঁ মানে দে চাওক ৰাইজ ক'ত আছোঁ আমি আজি তামৰঙা দুখন বিলৰ মাজত আছোঁ ৰাইজ কি দৃশ্য তামৰঙা বিল আৰু কনৰা বিল অৱস্থা কেৰাচিন একদম তো বিভূত ভাইয়া জাপ দিব তাতে তো ৰেডি আমি চাৱাৰ কাৰণে জংঘলে মংগলে সমান কৰি দিম আজি আমি তো ক'ত যাই জংঘলৰ মাজে মাজে Wow. What's up, guys? Konora bill. সেইখন হ'ল তামৰঙা সেইখন হ'ল কনৰা বাহিৰত গ'ল পেট পূজা কৰি আছোঁ আমি বাপ তো পাই গ'লোঁ মেইন হাইৱে তো চিধা চিধি গ'লে আমি আৰু ক'ত যাম গুৱাহাটী যাই পাম আৰু Oke lah, saya gimana? Cycle mari mami. তো পাই গ'লোঁ দেৱাটি ফাইনেলি আমাৰ বিভ্ৰাট ভাইক বিদায় দিব লাগিব তো আমি এতিয়া পাহাৰৰ ঘৰলৈ যাম আৰু কি কচোন 50 55 হা 7 ভ্যালি मिनी राइड साइकिल राइड है ये मिनी राइड নহয় দে ভাই
আমাৰ অৱস্থা কেৰাচিন হৈ গৈছে গোটেইকেইটাৰে আজি। অহ'